পুৰি ক'ত আৰু কিয় ইমান বিখ্যাত কোৱাচোন তুমি? স্যার হোটেলত পুরি থাকে আর খাওয়ার কারণে বিরাট বিখ্যাত। লিঙ্গ কেইবিধ? স্যার 5 মিনিট। এই ৰীতা, Yes, sir. এনে এবিধ বস্তু আছে যাক কেৱল চাব পাৰি কিন্তু ধৰিব নোৱাৰি, ক'ব পাৰিবানে কোৱাচোন? আপনি হিলাবা আইছে না নাই? টিউশনত নাহিলে দেখোন ভালি নালাগিব। টিউশন লই যাং ৰ। ও স্যার আসি নেব নাই ঘৰত? অ ৰজত আহিছা? আছো। অ বহাচোন বহা। হ'ব দে স্যার, মই আহি আছো। তাৰ ওচৰত নবঢ়াং মই। কিয় ইমান ভাল দেখোন ল'ৰাটো নাই কয়া চুলি টানি থাকে মন। ভালে বা অ তোমালোকে আহিছা না? আচ্ছা তোমালোকক বাৰু এটা মই যোৱাকালি যে হেৰি কৈছিলো এখন নদী চিত্ৰ আঁকিবলৈ, আঁকিছা না? নাই স্যার। কিয় আঁকা নাই? আঁকি কিনে দেখুৱাচোন। স্যার মোৰ ৰৈছে। বাহ, তুমি দেখোন পুৰাই ইণ্টেলিজেণ্ট দেখোন, পাৰিবা তুমি? হয় স্যার। কি হে ৰজত, ও স্যার, নদীৰ পানী কি কালা নেকি হে? এই ভরালেও নদীর যে পানিটো কালা, তার কারণে কালা কলম দিয়ে লিখিছো স্যার। হয় নেকি? ও স্যার। হেৰা তুমি পাৰিবা? যোৱা। আচ্ছা ৰীতা তুমি কোৱাচোন, কি স্যার? বহাগৰ শব্দৰ অৰ্থ কি? বহাগৰ অৰ্থ স্যার ফার্স্টতে ব আৰু হাক এই দুইটা লগ লাগি হৈছে বহাগ। হেৰা তুমি পাৰিবা ৰীতা? বহা। কি স্যার? আচ্ছা গায়ত্ৰী, Yes, sir. থিয় হোৱা। এমপিৰ শব্দৰ অৰ্থ কোৱাচোন তুমি? এমপি মানে এম মানে মানি, পি মানে পাৱাৰ। ভেৰি গুড পাবা তুমি। থ্যাংক ইউ স্যার। মনিকা তুমি কোৱাচোন বাৰু, হয় স্যার। তেজ খোৱা কেইবিধমান প্ৰাণীৰ নাম কোৱা। স্যার যোগ ম আৰু মন্ত্ৰী। হয় নেকি? পাৰিবা তুমি। থ্যাংক ইউ স্যার। বহা। স্যার ৰজতে মোৰ চুলি টানে। ৰজত কি হৈছে তোমাৰ? হ্যাঁ স্যার। কি হৈছে? মানে স্যার, স্যার চুলি টানে। কিয় চুলি টানিছা? কানা নাই স্যার মই। ইমান বিদলামি নকৰিবা কিন্তু। চোৱা কিন্তু এনেকাত এটা কাণত ধৰি মচলাম নহয়, গম পাবি বাপেকে। আৰু সদায় তুমি দেৰিকে আহা কিয়? টিউচনত দেৰিকে আহিবা নাপায় নহয়, সোনকালে আহিব লাগে। আজিহে সোনকালে আহিছা, দেৰি কিয় হয় কোৱাচোন? স্যার মই আহা টাইমত সাইনবোর্ড এটা দেখা পাইছো, লাহি লাহি যাবি বুলি লিখা আছে। তার কারণে লাহি লাহি আহিছো মই স্যার। ঠিক আছে, বহা। আজিকালি চলি ক'ব নোৱাৰা দেই বাবা, ইমান ইণ্টেলিজেণ্ট, কিছু এটা প্ৰশ্ন ধৰিবই নোৱাৰা হৈছে। এই ৰীতা, Yes, sir. এনে এবিধ বস্তু আছে যাক কেৱল চাব পাৰি কিন্তু ধৰিব নোৱাৰি, ক'ব পাৰিবানে কোৱাচোন? স্যার বলে লাজ লাগি লিখো। কিহৰ লাজ লাগে হে? প্ৰশ্নৰ উত্তৰখিনি দিয়াতে লাজ লাগে নেকি? কাণত ধৰি চাট পাক ঘূৰাম চলি। স্যার আপনারে কানখন দেখুন। হে? বহা। গায়ত্ৰী তুমি কোৱাচোন বাৰু, স্যার লংকেশ্বৰ ৰাৱণৰ দুটা সুবিধা আৰু অসুবিধা আছিল কি কি? স্যার লঙ্কেশ্বৰ ৰাৱণৰ গিঞ্জি পিন্ধাত বহুত অসুবিধা আছিল। হয় নেকি? কিন্তু কোৰাছকুৰত না বহুত সুবিধা আছিল। হেৰা তুমি পাৰিবা, বহা। থ্যাংক ইউ স্যার। মনিকা, হয় স্যার। হেদৰ আলী কোন আছিল? মই কম স্যার। বাহ, তুমি দেখোন বিৰাট ফাষ্ট দেখোন। ওই স্যার, কোৱাচোন কোৱা কি?
ঈদৰ আলি ইটা পথাৰৰ ডাঙৰ আলি ছাৰ বাহ তুমি পাৰিবা বুঢ়িয়া 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 বাছ নাম্বাৰ 1 পাৰিবা সকলোতকে বহা এই মনিকা হয় ছাৰ তুমি কোৱাচোন বাৰু লিংগ কেইবিধ ছাৰ 5 বিধ হয় নেকি হয় ছাৰ লিংগ 5 বিধ কোৱাচোন কোৱা কি কি পুংলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ উফলিংগ আৰু শিৱলিংগ ছাৰ আচ্ছা তুমি পাৰিবা কোৱা থেংক ইউ ছাৰ এই ৰজত তুমি কোৱাচোন বাৰু কি হ'ল ছাৰ পুৰি ক'ত আৰু কিয় ইমান বিখ্যাত কোৱাচোন তুমি ছাৰ হোটেলত পুৰি থাকে আৰু খাৱাৰ কাৰণে বিৰাট বিখ্যাত হেৰে ৰজত তুমি খুব পাৰিবা বহা এই ৰীতা ৰীতা ছাৰ তোমাৰ দ্বিতীয়কৰ নামটো কি আছিল ৰে মই পাহৰি গিলো আৰু তোমাৰ দ্বিতীয়কৰ নামটো লিখি লৈ আছোন ইংৰাজীত হ'ব ছাৰ ছাৰ এইটো কি লিখিছা তুমি বাটাৰ ৰেড গভৰ্ণমেণ্ট দ্বিতীয়কৰ নাম তোমাৰ বাটাৰ ৰেড গভৰ্ণমেণ্ট নেকি ছাৰ মানে মাখনলাল চৰকাৰ হয় নেকি হয় ছাৰ বেছ 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 খুব ধুনীয়া নাম যোৱা থেংক ইউ ছাৰ গায়ত্ৰী ছাৰ তুমি কোৱাচোন দুটা ৰাগিয়াল বস্তুৰ নাম কোৱা পাৰিম ছাৰ বিৰি আৰু চিগাৰেট বাহ তুমি পাৰা দেখোন তোমাক কোৱা নাছিলো নহয় নিশ্চয় তুমি খোৱা বোধে আচ্ছা গায়ত্ৰী কোৱাচোন ছাৰ দিল্লী আৰু চন্দ্ৰৰ ভিতৰত কোনখন বেছি দূৰত্ব আছে ছাৰ ছাৰ দিল্লী দিল্লী কেনেকৈ দূৰত্ব হ'ল দিল্লীখন আমি ইয়াৰ পৰা দেখা নাযায় কিন্তু চন্দ্ৰখন আমি সদায় দেখি থাকো তুমি পাৰিবা তোমালোকৰ কি হৈছে নাই ছাৰ 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 ইয়াত বহুত অসমীয়া আছে ইয়াক মোৰ ওচৰত বহি মেলি দিবি অলপ আৰু দিম তো হিৰত আৰু দিম মনে মনে থাকা চুপ থাক। এই ৰীতা তোমাৰ এতিয়া বয়স কিমান হৈছে কোৱাচোন বাৰু ছাৰ দেউতাৰকৈ 50 বছৰ সৰু মই দেউতাৰ কৰি 50 বছৰ সৰু তেতিয়াহ'লে তোমাৰ দেউতাকৰ বয়স কিমান দেউতা মোৰকৈ 50 বছৰ ডাঙৰ বাহ বঢ়িয়া মোৰ হলে ছাত্ৰ ছাত্ৰীবিলাক বিৰাট টেলেণ্ট দেই ক'ব লাগিব বাৰু তোমালোকে কোৱাচোন বাৰু MBBS মানে কি ছাৰ মা বাপেকৰ বেকাৰ সন্তান বাহ বাহ ভেৰি গুড বঢ়িয়া পাৰা দেখোন উদাহৰণস্বৰূপে তুমি বহা বাৰু আজিলৈ এইখিনিতে তোমাৰ ক্লাছ শেষ ছুটি দিলো যোৱা ঠিক আছে মোৰ পথাৰত অলপ কাম আছে ঠিক আছে ছাৰ যোৱা যোৱা যোৱা